সেই দোস্তো আজি অলপ তাৰমানে বেলেগকৈ কৈছোঁ আৰু আজি তাৰমানে আহিছিলোঁ পাঠশালাক মামাহঁতৰ ঘৰত আহিছোঁ আৰু এতিয়া পাঠশালাত তাৰমানে ৰাস চলিছে হ'লে ভিডিঅ'টো বঢ়িয়াকৈ কণ্টিনিউ চাই থাকক আৰু এতিয়া যাই আছোঁ বঢ়িয়াকৈ ভিডিঅ'টো স্কিপ নকৰিব পূৰা চাই থাকক বলক এতিয়া পাঠশালাৰ ৰাস দেখাওঁ আৰু গাইছ ৰাস চাব যোৱাৰ আগতে তাৰমানে ঠাণ্ডা পৰে ৰাতি হ'লে ঠাণ্ডা পৰে সেইকাৰণে চুৱেটাৰ পিন্ধি ল'লোঁ আৰু ই আছে ইয়াতে যাবি নেকি আৰু গাইছ আহি পালোঁ ৰাসক আৰু এইখন চাব পাৰে গেট আৰু যো আৰু পুৰা লাইট দিছি দিয়কচোন আৰু গাইছ ক'ব নালাগে আৰু গাইছ তাৰমানে লাইটৰ কাষে কাষে তাৰমানে মূৰ্তি আছে ইয়াতে আছে চাব পাৰে আৰু গাইছ চাব পাৰে ইয়াতে জুবিন দাৰ ফটো আছে আৰু এইবিলাক লাইট আৰু বঢ়িয়াকৈ দেখাই আছোঁ চিনেমেটিক্স ভিডিঅ'ত হ'লে হ'ব পাৰে না কি আৰু মূৰ্তি আপোনালোকে চাব পাৰে আৰু ইয়াতে দিয়া হৈছে শ্ৰদ্ধাঞ্জলি এইবাৰ যাম পাঠশালা পৌৰসভাক আপোনালোকে ভিডিঅ'টো পুৰা চাই থাকক এইবাৰ ভিতৰত এণ্ট্ৰি কৰি দিওঁ গাইছ না কি আৰু গাইছ চাই থাকক পুৰা আৰু গাইছ চাওক পুৰা মূৰ্তি আছে তেওঁ আৰু গাইছ চাওক সাপ আৰু এইটো হ'ল কৃষ্ণ আৰু ইয়াতেও আছে বুঢ়ী আইৰ সাধু লেখা আছে ইয়াতে আৰু ইয়াত আছে কলীয়া দমন আৰু ইয়াত আছে জুবিন দা আৰু ভূপেন হাজৰিকাই গান গাই আছে আৰু হয় চাব পাৰে পুৰা পুৰা মূৰ্তিবিলাক আছে আৰু তাতে আছে চকৰি না কি উঠি নেকি আৰু গাইছ উঠা নৰো দক আৰু ইয়াতে আছে হাতী পাঠশালা শিক্ষাপীঠ আৰু ইয়াতে লেখা আছে পুৰা চাব পাৰে আৰু ইয়াতে আছে মেলা তাৰমানে চব আছে ঘূৰ্ণি চুৰ্ণি আৰু ইয়াৰ পৰা চাওক চকৰিটো পুৰা দেখাই আছোঁ তাৰমানে মই সৰুতে তাতে উঠিছিলোঁ ৰ'ব গাইছে এখনত আৰু সৰুতে ইয়াতে উঠিলি নে তই আৰু মই যে একবাৰ উঠিছিলোঁ ইয়াতে পুৰা যাই পাইছিলোঁ দিয়ক গাইছ এতিয়া যাই পেলাই এখন ভৰি যাব আৰু এই তাতে আছে বাইক ঘূৰা নেকি তাতে বাইক ঘূৰা চাব পাৰিব বিশেষ মানুহ নাই এতিয়া অলপ দেৰিকৈ হ'ব পাৰে ন যি লাগে তাকে পাব কাঁহী বাচনৰ পৰা চব তাৰমানে ইয়াতে চব পাই নাকি ফ্ৰী ফায়াৰৰো বোলে কিবা ওলছে কি ওলছে এই যে জুবিন দা যি লৈছিল ইনকে টিপি লৈ চিধা হৈ যাই থাকে আৰু এইটো হ'ল মন্দিৰ এতে সিয়া কৰে নাকি সিয়া কৰে না আৰু তাতে হ'ল জুবিন দাৰ গান দি আছে